খৰজৰ ৰিয়াজ আমি কেনেধৰণে কৰিব লাগে বিগিনাৰ্ছসকলৰ কাৰণে খৰজৰ ৰিয়াজ প্ৰথমতে অলপ কঠিন হ'ব পাৰে তাৰ পিছত চাব লাহে লাহে সহজ হৈ পৰিব কেনেকৈ মই তাৰ এটা সৰু উপায় দিছোঁ প্ৰথমে আমাৰ যিটো লো অক্টেভত নি আহিব সেইটো আমি প্ৰথম দিনাখন মাত্ৰ চুব লাগিব কেইদিনমান তেনেকৈ গোৱাৰ পিছত আমি হোল্ডিং ৰিয়াজত নিটো গাব লাগিব কেনেকৈ গাই মই এবাৰ দেখাইছোঁ মোৰ নেচাৰেল স্কেল চিট এনেকৈ আমাৰ কণ্ঠটোক কষ্ট নিদিয়াকৈ মাত্ৰ আমি নিটো চুব লাগিব কেইদিনমান তেনেকৈ কৰাৰ পিছত হোল্ডিঙত কৰিব লাগিব এনেধৰণে কেইদিনমান ৰিয়াজ কৰাৰ পিছত নিটো যেতিয়া সম্পূৰ্ণ হৈ উঠিব তাৰপিছত ধা পা মা গা ৰে সা এনেধৰণে আমাৰ খৰজৰ ৰিয়াজটো সম্পূৰ্ণ হ'ব আশা কৰোঁ সকলোৰে সহায় হ'ব